It's not a game, it's a rich thing. Har Mahadev. So hello guys, good morning. Aru aji morning to best special hobo mane jitu dekhisu jitu excited hoy asu moi. To hello guys, good morning. Moi Roknathi aji apnalokor agot aru eta notun video loi aisu. To jodi video bhal lage tene hole like koribo aru mur channel jodi apnaloke notun koi aise tene hole subscribe koi lobo. To ajir video sai dekhibo bikai ekono holeo ola holeo kiba kibi hobo. To video sai dekhibo re. Ya bortoman morning hoise aru moi asu agor jagate. To jagatu change howa nai, background change howa nai, background agor dore ase. মানে আপোনালোকে দেখিছে এটো বেকগ্ৰাউণ্ডত মই তিনিটামান ভিডিও বনাইছো জাগে কিন্তু কি কৰিব উপায় নাই কতো ফুৰিব যোৱা নাই ন সেই কাৰণে আৰু ঘৰৰ ওচৰতে আহো আৰু ঘৰত ভিডিও বনাব এই কাৰণে নোৱাৰো ঘৰত মানে কিবা এটা কাম চলি আছে সেই কাৰণে ঘৰৰ মানুহ বহুত আছে আৰু ঘৰৰ মানুহ থাকিলে কিবা অলপ লাজ লাগে তো ভিডিও বনোৱা নাই আৰু কি মোৰ এটা প্ৰবলেম হৈ আছে সেই কাৰণে মই আৰু একদিন ভালকে ভিডিও বনাব পৰা নাই অলপকে বনোৱা কিবা কিবি এনে উল্টা হৈ আছে কিন্তু ভিডিও বনাম মই ভালকে বনাম ভাল ব্ৰেকগ্ৰাউণ্ডত থাকিব মোৰো আশা আছে আৰু আপোনালোকৰ যদি বৰ লাগিছে এই ব্ৰেকগ্ৰাউণ্ডটো চাই তেনে হলে আপোনালোকে মোক জনাব কমেন্ট বক্সত জনাব তেতিয়াহে গম পাম যে আপোনালোকেও বিচাৰে ব্ৰেকগ্ৰাউণ্ডটো অলপ চেঞ্জ হোৱাটো তো এইটো ব্ৰেকগ্ৰাউণ্ডত একদিন এনেকৈ ভিডিও বনাই থাকিম আৰু কেতিয়ালে বনাই থাকো সেইটো নাজানো কিন্তু আজি ভাবিলো এটা ভিডিও বনাম বুলি সেই কাৰণে বনাবলৈ আহিলো আৰু আজি মৰ্নিং তো ফ্ৰী হৈ আছো এই কাৰণে ভাবিলো আজি এটা ভিডিও বনাম বুলি আৰু সেই কাৰণে আহিলো আপোনালোকে এনেকৈ সাপোৰ্ট কৰি থাকিব আৰু এনেকৈ মৰম চেনে কৰি থাকিব তেতিয়া হলে মই মটিভেট হ'ম ভিডিও মই আছো আগৰ বেকগ্ৰাউণ্ডতে তো আপোনালোকে জানে এই বেকগ্ৰাউণ্ডতে মই ভিডিও বনাই আছিলো আৰু নাজানো কিন্তু যেতিয়া মোৰ মনৰ আশা পূৰণ হ'ব তেতিয়া আপোনালোকৰ আগত আৰু এটা মই নতুন ভিডিও লৈ আহিম এই ভিডিওটো বহুত স্পেচিয়েল হ'ব মই আপোনালোকক আশা দি থৈ দিলো আৰু মই আশা পূৰণ কৰিম আপোনালোকে খালি চাই থাকিব আৰু মোক এনেকৈ মৰম চেনে কৰি থাকিব তেতিয়াহে মই আপোনালোকৰ আগত আৰু নতুন ভিডিও বনাবলৈ মই মটিভেট হৈ থাকো সো ভাবি আছো মটো ব্লগ কৰিম বুলি যদি মটো ব্লগ কৰা হয় তেনেহলে মই এটা বস্তু কিনিব লাগিব সেই বস্তুটো কিনিম যদি আপোনালোকে যদি বিচাৰে মই মটো ব্লগ কৰাটো তো আপোনালোকে জনাব আৰু মটো ব্লগ কৰিব মোৰ বহুত ইচ্ছা আছিলে কিন্তু বস্তু এটা নাই মানে GoPro নাই সেই কাৰণে মই ইতালে মটো ব্লগ কৰা নাই আৰু আপোনালোকে যদি বিচাৰে তেনেহলে মই GoPro কেমেৰা এটা কিনিম তো ভাবি আছো কি হয় নাজানো কিন্তু আপোনালোকে তো ক'ব লাগিব না ভাল লাগে নে বেয়া লাগে যদি মই এতিয়া কিনি লওঁ পিছত যদি মই একো ৰেসপন্স নাপাওঁ তেনেহলে আকৌ মোৰ বেয়া লাগিব ন সেই কাৰণে যদি আপোনালোকে বিচাৰে মই বেয়া লগাটো যদি আপোনালোকে নিবিচাৰে তো আপোনালোকে তো এখিনি কৰিবয়ে মোৰ ভিডিওবোৰ চাই থাকিব যদি কিবা ভুল হয় মাফ কৰিব সৰু ভাইটিৰ দৰে তো এনেকৈ মৰম চেনেহ কৰি থাকিব কিবা নহয় কিবা এদিন নহয়তো হ'ব ন আৰু সেই দিনটোলৈ মই ৰখি আছো বহুত সপোন আছিলে বহুত কিবা কিবি আছিলে কৰিম বুলি কিন্তু নাজানো কি হয় অকল যে ইউটিউবৰ পৰাই কৰিম সেইটো নহয় কিন্তু বহুত সপোন আছে বহুত কিবা কিবি কৰিব মন আছিলে কিন্তু কি হয় নাজানো আৰু ভাবিলো ইউটিউবত ভিডিও বনাও বুলি সেই কাৰণে একিনে আপোনালোকৰ আগত এনে অলপ এন্টাৰটেইনমেন্টৰ কাৰণে ভিডিও বনাই আছো এই ভিডিওবোৰ যদি আপোনালোকৰ বেয়া লাগিছে তেনেহলে মোক জনাব আৰু যদি মোৰ যদি কিবা যদি ভুল হৈ আছে মাফ কৰিব আৰু মই অলপ পকলা টাইপৰে মানে ক্ৰেজি হয় ন অলপ কি কৰিব আৰু লৰা মানুহ যেনেকে কৰি ভাল লাগে সেনেকে কৰো সো কিবা যদি ভুল হৈ থাকে মইতো আৰু গম নাপাওঁ ন তো কি কৰিব আৰু অকলশৰীয়া মানুহ কি কৰিব না কোনোবা আছে না কোনোবা নাই মা দেউতা আছে ভণ্টি এজনী আছে ফেমিলি আৰু এটা মোৰ নতুন চেনেল আছে টেকনিকেল আৰ্কেনাট বুলি তাতে আৰু গাইস মোৰ এটা চেনেল আছে মানে টেকনিকেল আৰ্কেনাট বুলি তাতে মানে মই টেকনিকেল ভিডিওবোৰ আপলোড কৰো আৰু আপোনালোকে যদি বিচাৰে অলপ টেকনিকেল লাইনৰ ভিডিও চাবলে তো মই তাতে আপলোড কৰিম মানে ইমান এটা ভিডিও আপলোড কৰিব পৰা নাই মানে ইমান এটা টাইম পোৱা নাই ন এইকেইদিন যদি আপোনালোকে বিচাৰে টেকনিকেল লাইনৰ ভিডিওবোৰ বনোৱা আৰু কিবা কিবি আনবক্সিং এইবিলাক যদি বিচাৰে তেনেহলে মোক জনাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মানে তাতে মই টেকনিকেল লাইনৰ ভিডিওবোৰ বনাই থাকো তো আপোনালোকে যদি বিচাৰে টেকনিকেল লাইনৰ ভিডিওবোৰ চাবলে তো সেইটো সাবস্ক্ৰাইব কৰি ল'ব আৰু হেতু ইমান এটা ভিডিও বনাব পৰা নাই মানে বেছি ভিডিও বনোৱা নাই 6টা মান বনাইছো চাগে আৰু সেইকিটা ভিডিওয়ে চাই লওক কিনুকা ৰেসপন্স পাও আৰু তাত মই ফটো এডিট কৰাও ভিডিও বনাম মানে যদি আপোনালোকে বিচাৰে ফটো এডিট কৰা ভিডিও চাবলে তো একচুয়ালি মই প্ৰফেশনাল ফটো এডিটৰ নহয় হলেও মানে ট্ৰাই কৰি আছো মই যেনেকে ফটোবোৰ আপলোড কৰো আৰু যেনেকে মই এডিট কৰি কিনে যেনেকে মই FB বা WhatsApp Instagramত আপলোড দিও হেনেকে মানে ফটোবোৰ কেনেকুৱা হয় এটো মই নাজানো আপোনালোকে চালে গম পাব তো ফটোবোৰ আপোনালোকে চাই ল'ব মোৰ Instagramৰ Roknath00 বুলি আছে তাতে চাই ল'ব ফটোবোৰ কেনেকুৱা লাগিছে যদি এডিটটো ভাল লাগিছে তেনেহলে মোক জনাব আপোনালোকে আৰু মই যদি কোনোবাই যদি বিচাৰে মই ফটো এডিট কৰি দিয়াটো তো আপোনালোকে মোক মেছেজ কৰি কিনে জনাব বা কিবা এটা কৰি জনাব আৰু মই চেষ্টা কৰিম আপোনালোকক ফটো এডিট কৰি কিনে দিবলে কাৰণ মোৰো ভাল লাগে কাৰোবাৰ এখন ফটো এডিট কৰি দি কিনে তো এনেকৈ আৰু
যি হয় হ'ব তো চিট বাবা আছে ন চিট বাবাই বচাব তো ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেল যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো গাইজ আৰু এতিয়া মই ইয়াৰ পৰা ঘৰত যাম ঘৰত গৈ কেনে আকৌ খাৰপিটিয়া যাব লাগিব মানে খাৰপিটিয়া এটা ইনষ্টিটিউট আছে কম্পিউটাৰ ক্লাছ কৰিছিলোঁ মই সেই ইনষ্টিটিউটটোত তো আজি মই তাত গৈ আছোঁ মানে মোৰ নামত এখন চাৰ্টিফিকেট আহিছে তো চাৰ্টিফিকেটখন আনিবলৈ গৈ আছোঁ আৰু গাইজ আজি আপোনালোকক মই দেখাই আছোঁ মই য'ত কম্পিউটাৰ ক্লাছ কৰিছিলোঁ সেই ইনষ্টিটিউটটো দেখাই আছোঁ আপোনালোকক আৰু আপোনালোকে যদি বিচাৰে সেই ইনষ্টিটিউটত যদি আপোনালোকে ক্লাছ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে মানে মই ডেছক্ৰিপশ্যনত দি দিম এড্ৰেছটোতো আপোনালোকে চাই ল'ব আৰু আপোনালোকে যদি বিচাৰে তেনেহ'লে আপোনালোকে জইন কৰিব পাৰে বহুতে ভালকৈ শিকায় আৰু আপোনালোকে যদি শিকিব বিচাৰে বহুতে ভাল আৰু বহুত ভালকৈ বুজাই দিয়ে ছাৰজনে তো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে যদি আপোনালোকে তাতে এডমিশ্যন ল'ব পাৰে বহুত ভালকৈ শিকায় ছাৰজনে আৰু বহুতেই ভাল মই তাতে শিকিছিলোঁ মই টেলি GST কৰিছিলোঁ চ' বহুত ভাল লাগিছিলে আৰু বহুতেই ভালকৈ শিকায় আপোনালোকে যদি একো নাজানেও আপোনালোকক ধুনীয়াকৈ শিকাই দিব খালি আপোনালোকে তাতে যাই কিনে জইন কৰিব আৰু জইন মানে এডমিশ্যন ল'ব এডমিশ্যন লোৱাৰ পিছত আপোনালোকে এবাৰ ক্লাছ কৰি কিনে চাব বহুতেই ভাল লাগিব আৰু মই সেই ইনষ্টিটিউটত গৈ কেনে আজি আপোনালোকক মই দেখাই আছোঁ আপোনালোকে চাই থাকিব বহুতেই ভাল আৰু যদি কোনোবা ওচৰত থাকে খাৰপিটিৰ ওচৰত তেনেহ'লে আপোনালোকে সেই ইনষ্টিটিউটত যাব পাৰে যাই কেনে আপোনালোকে এডমিশ্যন ল'ব আপোনালোকক কম্পিউটাৰৰ আপোনালোকে একো নাজানিলেও আপোনালোকক এনেকুৱাকৈ শিকাই দিব ন বহুত ধুনীয়াকৈ শিকাই দিব আপোনালোকে বহুতেই ভালকৈ বুজি পাব চ' আপোনালোকে যদি বিচাৰে তেনেহ'লে যাব পাৰে আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকক দেখাই আছোঁ এতিয়া বৰ্তমান মই একদম সাজি কাচি ওলাই আহিলোঁ কেনেকুৱা লাগিছে বাৰু ওলাই অহা ঠিকে আছেনে বৰ্তমান খাৰপিটিয়াত গৈ আছোঁ আৰু খাৰপিটিত গৈ কেনে আপোনালোকক দেখাই আছোঁ ক'ত গৈ আছোঁ কি কৰিব গৈ আছোঁ তো আপোনালোকে চাই থাকিব তো আজি ব্লগটো এনেকৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ যদি পাৰোঁ তেনেহ'লে মই নিশ্চয় ব্লগটো কণ্টিনিউ কৰি থাকিম তো আপোনালোকে চাই থাকিব আৰু ইয়াতে ল'ৰাবিলাকে কণ ল'ৰাবিলাকে খেলি আছে ৰাতিপুৱা হৈছে ৰাতিপুৱা গা গৰম উঠাবলৈ খেলিব আহিছে বোলে ক্ৰিকেট চ' কি ক'ম আৰু একো নাই এইগিলে আমাৰ ভৱিষ্যত তো যি হয় হ'ব এতিয়া বৰ্তমান গৈ আছোঁ মই তেল ডিপুত আৰু তেল ডিপুত গৈ কেনে তেল অলপ ভৰাই লওঁ লৈ কেনে ক'ত জানো আৰু আপোনালোকক এনেকৈ দেখাই থাকিম আপোনালোকে খালি ভিডিঅ' চাই থাকিব বুজিছ আৰু আজি দিনটো আজি বতৰটো মজা একদম ৰোমান্টিক বতৰ হয় সেইকাৰণে ভাবিলোঁ অলপ ওলাই আহিলোঁ মোৰ মাইকটো বাইকত আছে মাইকটো লগালে মজা হ'ব না হা তেল ডিপুত এক্সচেঞ্জ হৈ যাব না তেল ডিপুত আমি চব লগাই লৈ আছোঁ আপোনালোকে চাই থাকিব তো গাইজ তেলটো ভৰাই কেনে ওলালোঁ কিন্তু মানে তেল ডিপুৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ লগৰটো একে বম জোৰে লাগিছিলে ন তো আৰু উপায় নাই কি কৰিব আৰু একো নাই তো ওলাই আহিলোঁ তেল ডিপুৰ পৰা আৰু এতিয়া গৈ আছোঁ খাৰপিটিয়াৰ ফালে আৰু খাৰপিটিয়াৰ ওপৰত আপোনালোকে দেখা পাইছে চাউণ্ডখন দেখাই নাপালোঁ না দেখা পাইছে মাৰ্ক কৰা হোৱা নাই আৰু গাইজ আজি বতৰটো একদম ৰোমান্টিক হৈ আছে কি ক'ব আৰু ফিলিং হেপী কিন্তু গাৰ্লফ্ৰেণ্ড এজনী থাকিলে ভাল লাগিলে কিন্তু নাই যদি আৰু টেনশ্যনো নাই আৰু এনেকৈ গৈ আছোঁ আৰু একদম ফালাফালি কৰিব ইচ্ছা নাই ফালাফালি কৰা নাই নহয় আৰু যে হিট আমাৰ সৈন্য বাহিনীবোৰ গৈ আছে তো সদায় চেলুট কৰিব লাগে ন আৰু এনেকৈ গৈ আছোঁ আপোনালোকে চাই থাকিব আজি মৰ্ণিং ভিউটো একদম ধুনীয়া লাগি আছে আৰু বতৰটো ঠাণ্ডা হৈ আছে মজা চালিয়া আৰু এইটো আৰু এক ভংগীৰাম আছে এই ভংগীৰাম কৰা মোৰ এটা ইচ্ছা আছিলে কিন্তু মই এতিয়ালৈ বৰ্তমান কেমেৰা লোৱা নাই চ' ৰবা এই ট্ৰাকখন অলপ যাই লওক নহ'লে ক'ৰবাত ট্ৰাকত চাগে ইমান ভোলা আৰু গাইজ আপোনালোকে যদি কোনোবা দিনা যায় ন বাইক চাইক লৈ এই ট্ৰাকৰ পিছত নাযাব
কাৰণ ট্ৰাকৰ পিছত গ'লে আপোনালোকে শেষ আৰু চকুটো গুচি যাব তো চশমায়ো কাম দিয়া নাই আৰু আগত যাওঁ বম বলে ওম নমঃ শিৱায় মৰ্নিং ভিউটো ধুনীয়া লাগে কাৰণ ইয়াতে আগৰ পৰাই এখন দলং আছিলে আৰু নতুন দলং এখন হৈ আছে আৰু মই আপোনালোকক দেখাইছিলোঁ আগৰ ভিডিঅ'টো দলংখন এই ডাঙৰি দলংখন আৰু এইখনৰ ডাঙৰি লগৰ আছে ল'ৰাহঁত স্কুললৈ আহিছে তাতে মই আমি এনেকৈ আহিছিলোঁ এই উৰালে একো নাই এই মাত্ৰ আপোনালোকে দেখিছিলে গ'লৈ আৰু আপোনালোকে দেখিলে এইকাৰণে গাড়ী সদায় লাহে লাহে চলাব লাগে এই মাত্ৰ দেখিলে আপোনালোকে ভাগ্য ভাল মানুহজনৰ এক্সিডেণ্ট নহয় যদি এক্সিডেণ্ট হৈ গ'ল হয় বাই চান্স কি হৈ গ'ল হয় সেইকাৰণে আপোনালোকে গাড়ী চাড়ী চলালে সদায় লাহে লাহে চলাব আৰু আপোনালোকে জানেই ন আজিকালি গাড়ী কেনেকৈ স্পীডত আহে আৰু চবেই স্পীডত চলাব ইচ্ছা কৰে কিন্তু হ'লেও যিখিনি লিমিট থাকে সেইখিনি স্পীডত চলাব লাগে তাতকৈ বেছি স্পীডত চলালে আপোনালোকৰ ক্ষতি হয় চ' মই যিখিনি ক'ব লাগে সেইখিনি ক'লোঁ ভুল হৈছে যে মাফ কৰিব কাৰণ গৈ লাহে লাহে চলাই ভাল লাগে স্পীডত চলাই ভাল লাগে কিন্তু হ'লেও আৰু আপোনালোকে চলাব লাগে যদি ফ'ল' কৰে তেনেহ'লে আপোনাৰ নিজৰ কাৰণেই ভাল হৈছে আমাৰ কম্পিউটাৰ ইনষ্টিটিউটটো নাম হৈছে পাৰানানামানন্দা কম্পিউটাৰ ইনষ্টিটিউট চ' আপোনালোকে আহিব কেতিয়াবা আৰু এতিয়া চাই লওক আপোনালোকে চিনাৰীটো কেনেকুৱা লাগিছে একদম ধুনীয়া লাগিছেনে আৰু ইয়াতে বহুতেই ভাল লাগে আৰু লোকেশ্যনটো বহুত ধুনীয়া জেগাত হয় তো আপোনালোকে আহিব আহি কিনে যদি ক্লাছ কৰে তেনেহ'লে আপোনালোকে ইয়াতে ক্লাছ কৰিব পাৰিব আৰু এডমিশ্যনটো লৈ ল'ব আপোনালোকে বহুতেই ভাল লাগে আৰু যদি আপোনালোকে ওচৰৰ হয় তেনেহ'লে আহিব আৰু দূৰৰ হ'লেনো ক'ত আহিব তো কেনেকুৱা লাগিছে ভাল লাগিছেনে যদি ভাল লাগিছে তেনেহ'লে কমেণ্ট বক্সত জনাব আৰু মই এদিন লগা হ'লে আহি কিনে আৰু এটা ভিডিঅ' বনাম তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ তো কেনেকুৱা লাগিছে মোক জনাব কমেণ্ট বক্সত আৰু আপোনালোকৰ নিশ্চয় ভাল লাগিছে বেলেগ ভাল নালাগিলেও এইটো ভাল লাগিছে চিনাৰীটো ভাল লাগিছে তো ইমানতে মই আজি সামৰি মাৰিলোঁ তো বাই বাই